যেতিয়া হাতী ধৰাত ভকতসকল ব্যৰ্থ হৈছিল, আহোম ৰজাই তেওঁলোকক ধৰি লৈ গ'ল আৰু তেতিয়া সুধিছিল যে তোমালোকৰ কোন কোন আছে। মাধৱ গুৰুজনাই কৈছিলে যে মই বৈৰাগী মানুহ, মোৰ কোনো সংসাৰৰ কোনো লেখা কথা নাই। আৰু তেতিয়া ক'লে যে এখেত আমাৰ গুৰুজনাৰ জোঁৱাই হৰি জোঁৱাই। আৰু তেতিয়া ৰজা চুহুংমুঙে ক'লে যে এখেতকে আমাৰ শাস্তি দিয়া ভাল হ'ব, আৰু শাস্তি আছিলে শিৰচ্ছেদ কৰা। যি কি নহওক, এনেকৈ তেওঁলোকে যেতিয়া এই আহোম ৰজাৰ অধীনত তেখেতসকলক ধৰি লৈ গৈছিল, তেতিয়া ভালেকেইদিন খবৰ নোহোৱাত গুৰুজনাই চিন্তা কৰিলে এখেতসকলৰ কি হ'ল বুলি, আৰু তেখেতসকলৰ মংগলৰ অৰ্থে 7 দিন 7 ৰাতি জুৰি পালনামৰ ব্যৱস্থা কৰিছিল। আৰু তাৰেই ফলশ্ৰুতিত আজি আমাৰ এই একবিংশ শতিকাৰ সময়লৈকে সেই ধাৰা আজিও প্ৰবাহিত হৈ আছে। আৰু এই ভৱেন্দ্ৰালয় প্ৰাংগণত 1972 চনতেই বৰপেটাৰ সুযোগ্য সন্তান প্ৰয়াত ডালিম পাঠকদেৱে তেখেতৰ মাতৃৰ ইচ্ছা অনুসৰি এই পালনামৰ ব্যৱস্থা কৰিছিল। আৰু চাওঁতে 5টা দশক পাৰ হৈ সোণালী জয়ন্তী বৰ্ষত ভৰি দিবলৈ সমৰ্থ হৈছে এই পালনামভাগিয়ে ভৱেন্দ্ৰালয়ত অনুষ্ঠিত হয়। আৰু কাইলৈ এই পালনামভাগিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপিত কৰাৰ লগতে পালনামভাগিৰো আয়োজন কৰা হৈছে। আৰু এই সোণালী জয়ন্তীৰ সোণালী পৰশৰ বাবে আজি এই শৰতৰ সন্ধিয়াত, এই বিতোপন সন্ধিয়াত এই পালনামৰ সোণালী জয়ন্তী উপলক্ষে এক সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শনৰ দিহা কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বান্ধৱ আই মাতৃ সমন্বিতে আজি এই থলীত গোট খাইছে। আৰু তেখেতসকলক আমাৰ গুৰুজনাই দি থৈ যোৱা বিভিন্ন তেখেতৰ অৱদানসমূহ কৃষ্টি সংস্কৃতি আজি কিছু পৰিমাণে হ'লেও প্ৰদৰ্শন কৰাৰ দিহা এটা কৰা হৈছে। আৰু আজি 20 ৰাতি 7 নৱেম্বৰ সোমবাৰে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ বন্তি প্ৰজ্বলনেৰে। আৰু বন্তি প্ৰজ্বলনৰ বাবে আমাৰ মাজত আছে বিচিত্ৰ নাৰায়ণ ভকত, তেখেত জিনকাটা সত্ৰৰ সত্ৰাধিকাৰ, আৰু উত্তৰ লখিমপুৰৰ সৰাজুলি সত্ৰৰ লক্ষ্মীনাৰায়ণ অধিকাৰীদেৱ। মই কৰ্মকৰ্তাসকলক 2 গৰাকী সত্ৰাধিকাৰক মঞ্চলৈ বন্তি প্ৰজ্বলনৰ বাবে আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। ঔতলা সত্ৰৰ বাবুল ডেকাদেৱ আমাৰ মাজত উপস্থিত আছে, তেখেতকো বন্তি প্ৰজ্বলনৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ।
আমাৰ বন্তি প্ৰজ্বলনৰ অনুষ্ঠান আগবাঢ়িলে আমাৰ পৰৱৰ্তী আছে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন আৰু আজি এই সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব কুমাৰ দীপক দাস তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে কুমাৰ দীপক দাস আপোনালোক আটাইৰে জ্ঞাত তেখেত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ আৰু মই কুমাৰ দীপক দাসক মঞ্চলৈ আদৰি আনিবৰ বাবে অনুৰোধ জনাইছোঁ এয়া কুমাৰ দীপক দাস আৰু তেখেতক এখনি গামোচাৰে আদৰিব জানকী পাঠকে এয়া জাহ্নৱী পাঠকে এখন গামোচাৰে আদৰিছে কুমাৰ দীপক দাসক আৰু আজি এই সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰাৰ বাবে মই দীপক দাসদেৱক অনুৰোধ জনাইছোঁ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকেও পাম তো হাৰিচৰণৰ ৰেণু শতকোটি বাৰেক পৰম শ্ৰদ্ধাৰ আজি এই পাল নামৰ পবিত্ৰ স্থলীত উপস্থিত হৈ এই পাল নামৰ থলীক শোভাগিত কৰা ইয়াত উপস্থিত অসমৰ লখিমপুৰৰ পৰা একেবাৰে ধুবুৰীলৈকে বান্ধৱসকল আই মাতৃসকল আৰু আজি এই অনুষ্ঠানত ভাগ ল'বলৈ অহা মোৰ অতি শ্ৰদ্ধাৰ শিল্পীসকল কলা কুশলীসকল মই আপোনাৰ সকলোৰে চৰণত সেৱা জনাইছোঁ আৰু আজি এই মুহূৰ্তত যিগৰাকীৰ নেতৃত্বত যি সপোন তেখেতৰ মাতৃ আছিল আৰু সেই সপোনক বাস্তৱত ৰূপায়িত কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডালিম পাঠকদেৱৰ আমাৰ মাজত তেখেত মাজত নাই কিন্তু আমাৰ হৃদয়ত সকলোৰে আছে আৰু সুখ সিদিনা আমাৰ সকলোকে এৰি যোৱা বৰপেটাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ বুঢ়া ক্ষত্ৰিয়া বশিষ্ঠদেৱ শৰ্মাক আমি হেৰুৱাইছোঁ আৰু এনে এটা দিনত তেওঁলোকৰ লগতে আমাক এই জাতিটোক আমাৰ এই সংস্কৃতিক দুজনা গুৰুৱে যি ধন আমাক দি গৈছিলে সেই ধনখিনিক আমি ভাঙি লৈ এই সমাজখনক নেতৃত্ব দিয়াৰ যি আদেশ দিছিলে আৰু এই সমাজখনক এখন মানুহৰ সমাজ কৰাৰ যি উপদেশ দি গৈছিলে সেইসকলক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে যিসকলে আজিলৈকে বশিষ্ঠদেৱ শৰ্মাৰ প্ৰভুলৈকে আমাৰ পৰা আঁতৰি গ'ল আমাৰ মাজত নাই কিন্তু আমাৰ অন্তৰে অন্তৰে এতিয়াও আছে সেইসকলৰ
লগতে এই পালনাম ভাগীৰ লগত আৰু বহুকেইজন আমাৰ জ্ঞাত অজ্ঞাত বিশিষ্ট সেৱক আছিল। সেই সকলোৰে পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই আমি আৰম্ভণিতে এটা প্ৰাৰ্থনা জনাব বিচাৰিছোঁ। ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ যোগাই ৰাম আমি অচেতন নিয়োগ নাথ যোগাই। কৃষ্ণ 25 বছৰ কেনেকৈ পাৰ হ'ল আমি আজি এই দিনটোত তাক আনন্দেৰে আমাৰ মনলৈ আনি তাক বিশ্লেষণ কৰি আমাৰ সন্মুখৰ দিনত সন্মুখৰ বছৰকেইটাত এই পালনামৰ জৰিয়তে যিখিনি আমাৰ কৰণীয় থাকিব সেই কৰণীয়খিনি কৰাৰ যিটো প্ৰয়াস সেই প্ৰয়াসক আওৰাই মই কিছু কথা মোৰ মনৰ কথা এই সাংস্কৃতিক অনুষ্ঠানটোৰ ইতিমধ্যে আমাৰ শিল্পীসকল সমবেত হৈছে মোক উদ্বোধন কৰিব মাতিছে মোৰ মনৰ দুআষাৰ কৈ মই সমাপন কৰিব বিচাৰিছোঁ। গুৰুজনাই যি আদৰ্শ আমাক দিছে যি একশৰণ নাম ধৰ্ম আমাক দিছে সি অতি সৰল আৰু ইয়াক সৰলভাৱে মাত্ৰ কৃষ্ণৰ নাম মুখত লৈ মুখে বোলা ৰাম হৃদয়ে বোলা হৃদয়ে ধৰা ৰূপ এতেকে কহিলোঁ এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ। একেবাৰে সৰল যিখিনি কথা কিন্তু লাহে লাহে জটিল আমি কৰিছোঁ কাৰণ আমি ইয়াক প্ৰচাৰ কৰাৰ কাৰণে প্ৰসাৰৰ কাৰণে গুৰুজনাক নতুনভাৱে তেখেতৰ যিখিনি চিন্তা আছিল চিন্তাক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আমি বিভিন্নভাৱে আমি প্ৰচেষ্টা কৰিলোঁ আমি ভাগ ভাগ হৈ প্ৰচেষ্টা কৰিলোঁ আৰু যেতিয়া আমি ভাগ ভাগ হৈ ল'লোঁ যেতিয়া আমি দল বান্ধিলোঁ দলত আমি নিজকে বান্ধি ৰাখিবলৈ আমি নিজে কিছুমান নীতি তৈয়াৰ কৰি ল'লোঁ যাৰ ফলত ই লাহে লাহে যেন কঠিন হ'বলৈ ধৰিছে। এই নাম ধৰ্মটো এটা কঠিন এটা ধৰ্ম ইয়াক ধাৰণ কৰাটো সাধাৰণ মানুহৰ কাম নহয় এনেকেই আমি ভাবিবলৈ লৈছোঁ আচলতে নহয়। গুৰুজনাই যি দিছে আমাক যি পৰম ধন দিছে সেই ধন একেবাৰে সহজ সৰল এটা ধৰ্মৰ স্বৰূপ। গীতাৰ সেই যিটো শ্লোক নাৰদ পুৰাণত পৰা আনি গুৰুজনাই ব্ৰজবলী ভাষাত তেখেতে ৰূপান্তৰ কৰিছিলে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনা হৃদয়ন চ মত ভক্ত যত্ৰ জ্ঞানতি তত্ৰ তিষ্ঠামি অহং। এতিয়া
বৈকুণ্ঠত নাথাকোৰৈ যোগীৰ হিয়া এৰি সমুদায় থাকো মাথো ভকতৰ কীৰ্তন প্ৰচাৰ। এই যে পাল নামৰ জৰিয়তে, বিভিন্ন নামৰ জৰিয়তে যি আমি নাম জপো বা মন অন্তৰত আমি ধ্যান কৰোঁ অন্তৰেৰে, এই ধ্যানৰ মাজেৰে আমাৰ মুক্তি, আমাৰ ধৰ্ম, আমাৰ শক্তিক আমি নিজৰ হাতত মুঠিত আনিব পাৰোঁ। আৰু ইমান সহজভাৱে এই আদৰ্শ যি দি গ'ল, সেই আদৰ্শক বিভিন্নভাৱে বিশ্লেষণ কৰি, বিভিন্নভাৱে আমি দলাদলি কৰি, যদিও মই কোৱা নাই যে একেবাৰে বেয়া কাম কৰিছে, মই এইবিলাক কথা ক'বলৈ যোৱা নাই। মই কৈছোঁ যে ইয়াৰ যিটো সৰলতা, সেই সৰলতা যেন নোহোৱা হৈ পৰিছে, এই কথাটোক আমি গুৰুত্ব দিব লাগে। মই কৈছোঁ যে পালনামত, এই পালনাম আমি পাতিছোঁ 25 বছৰ গ'ল, অহা আৰু 25টা বছৰত আমি কি কৰিম, কেনেধৰণে যাম, তাৰ পাতনিত এনেধৰণৰ কথাবিলাক মনলৈ যাতে আহে, মই তাৰ কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি গুৰুজনাই নামক যি সংস্কৃতিৰ জৰিয়তে, যি সংস্কৃতিৰে বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্মীয় গোষ্ঠী, ভাষিক গোষ্ঠীৰ মানুহক, নগাৰ নৰোত্তম, মুছলমানৰ চানখাই, গাৰোৰ গোবিন্দ, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক সমবেত কৰি এখন মানুহৰ সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে, এখন সংস্কৃতিবান সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে যি সপোন ৰচিছিলে, সেই সপোনটোকে আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব। আমাৰ বিভিন্নতা আছে আমাৰ মাজত, কিন্তু লক্ষ্য আমাৰ সেইটো হ'ব লাগিব। আৰু লক্ষ্যত উপনীত হ'বলৈ আমাৰ যাতে কোনো সংঘাত নহয়, তাৰ প্ৰতি সকলোৱে আমি সমবেতভাৱে প্ৰচেষ্টা চলাব লাগিব। কাৰণ এইটো সময়ত সত্ৰাধিকাৰ এগৰাকীয়ে মাজুলীত বহি কি ক'লে, তাক লৈও আমাৰ মাজত দ্বন্দ্বৰ সৃষ্টি হৈছে। তেওঁ সত্ৰাধিকাৰ হয় নে নহয় তাৰো প্ৰশ্ন উঠিছে। কিন্তু কথা হৈছে, আমি যিসকলে নেতৃত্ব দিছোঁ, যিসকলক কৰি আজি গুৰুজনৰ অৱস্থিতি আমি নিজে অনুভৱ কৰোঁ, সেইসকলে নেতৃত্ব দিবলৈ যাতে আমাক এনেধৰণে ভুল নেতৃত্ব দিবলৈ নিবিচাৰে বা ভুল পথে পৰিচালিত কৰিব যাতে নিবিচাৰে, তাৰ প্ৰতি তেওঁলোকো সতৰ্ক হোৱা উচিত। আৰু তেতিয়াহ'লে আমি এখন সমাজখনক সংস্কৃতিবান সমাজ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু আজিৰ এই সহজ সৰল একশৰণ নাম ধৰ্মক সংস্কৃতিৰ জৰিয়তে সামাজিক দায়বদ্ধতাক ৰাখি প্ৰতি জাতি জনগোষ্ঠীৰ মাজত বিভেদ নোহোৱা কৰি শ্ৰেণীহীন সমাজ এখনৰ জৰিয়তে এই সমাজখনক মানুহৰ সমাজ কৰাৰ গুৰুজনাৰ যি আদৰ্শ, এই সহজ সৰল আদৰ্শটোক আমি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে এনেধৰণৰ বিভিন্নতা আনিবলৈ যিসকলে প্ৰচেষ্টা চলাইছে বা এনেধৰণৰ যাৰ চিন্তা চৰ্চা আছে, তাক অনুসৰণ নকৰি গুৰুজনাৰ সেই আদৰ্শক অনুসৰণ কৰি যাবলৈ আমি সকলোৱে সমবেতভাৱে প্ৰচেষ্টা চলোৱা উচিত। গতিকে মই দীঘলীয়াকৈ আজি এই অনুষ্ঠানটোত আৰম্ভণিতে আপোনালোকৰ কাৰোবাৰ মনত হয়তো মোৰ কথাই দুখ দিব পাৰে, মোৰ ভুলভ্ৰান্তি হ'ব পাৰে। সকলো ভুলভ্ৰান্তি দুখৰ কাৰণে মই সহমীক্ষা কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে, যিটো অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান, সত্ৰীয়া নৃত্য সংস্কৃতিক লৈয়ে আমি আমাৰ নিজৰ পৰিচয় দাঙি ধৰিব পাৰোঁ। আৰু এই পৰিচয়টোক আমি বিশ্বৰ বুকুত আমি এটা যে এখন সমাজ যে আছে, যিখন সমাজ গুৰুজনাই প্ৰতিষ্ঠা কৰি গৈছিল, সেই সমাজখনৰ প্ৰতিভূ হিচাপে আমি সৰল মনৰ মানুহ, আমাৰ বিভিন্নতা নাই, এখন শ্ৰেণীহীন আমি এখন সমাজ, এই সমাজখন যে আমি ইয়াত জীয়াই আছোঁ, এই কথাক বিশ্বক আমি বুকু পিন্ধাই ক'ব পৰাকৈ আমি নিজে শক্তি আহৰণ কৰোঁ। আৰু সেই শক্তিক বাস্তৱত লৈ আমি এই সমাজখনক নেতৃত্ব দিওঁ। তেতিয়াহ'লে গুৰুজনাক আমাৰ যি শ্ৰদ্ধা, গুৰুজনাৰ প্ৰতি আমাৰ যি দায়িত্ব, গুৰুজনাৰ লক্ষ্যক উপনীত হোৱাৰ কাৰণে আমি যি কৰিব বিচাৰিছোঁ, তাক কৰিবলৈ আমি সক্ষম হ'ম। মই এইখিনি কথা কৈয়ে আজিৰ এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন হোৱা বুলি ঘোষণা কৰিব বিচাৰিছোঁ। আৰু মই এইখিনিতে
মোৰ নিচিনা এজন নিকিনক ইয়ালৈ মাতি আনি এনেধৰণে আপোনালোকৰ সন্মুখত যিসকলৰ চৰণৰ স্পৰ্শ আমি সদায় বিচাৰোঁ, তেনেধৰণৰ ব্যক্তিসকলৰ সন্মুখত এনেধৰণে দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ কাৰণে মই আমাৰ শ্ৰদ্ধাৰ বৌ প্ৰমুখে ডালিমদাৰ পৰিয়ালবৰ্গ সকলোকে মোৰ কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ আৰু আয়োজক সকলোকে মোৰ শ্ৰদ্ধা সেৱা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকে নাহি কেউ পাম তো হৰিচৰণ কৰে নেহত কৌশিৰী বাৰে সকলো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। জয় গুৰু। যিমান পাৰে প্ৰাক্তন সাংসদ দীপক দাসদেৱৰ সাৰুৱা ভাষণ শুনিলে আৰু তেখেতে আজি এই সাংস্কৃতিক সন্ধিয়া উন্মোচন হোৱাৰ ঘোষণা জনালে। এইখিনিতে আমি সাংস্কৃতিক সন্ধিয়াৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আগবঢ়াৰ আগতে আমালৈ সমজুৱাৰ ফালৰ পৰা অনুৰোধ আহিছে যে এই সমগ্ৰ অনুষ্ঠানটিৰ গুৰি ধৰোঁতা আছিল প্ৰয়াত ডালিম পাঠকদেৱ আৰু প্ৰতিটো কামৰ পিছতেই একতা সাহসে সদায় প্ৰেৰণা যোগায় আৰু সেই প্ৰেৰণাৰ উৎস তেখেতৰ সহধৰ্মিনী ভক্তপ্ৰাণা কণিকা পাঠকদেৱক ৰাইজৰ ফালৰ পৰা আজি এই সোণালী মুহূৰ্তত অভিনন্দন জনাবলৈ আৰু এই কথা আমাক ঘোষণা কৰিবৰ বাবে আমাক সমজুৱাৰ ফালৰ পৰা এটা অনুৰোধ আহিছে আৰু এই কামখিনিৰ বাবে মই আমাৰ মাজত থকা জিনকাটা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত বিচিত্ৰনাৰায়ণ ভকতদেৱক তেখেতক এখন গামোচাৰে আদৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেত মঞ্চৰ ওপৰলৈ অহাত অলপ অসুবিধা, সেইকাৰণে আমি সমজুৱাৰ অনুৰোধ মৰ্মে সমজুৱাৰ মাজতেই তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এয়া বিচিত্ৰনাৰায়ণ ভকতদেৱ, জিনকাটা সত্ৰৰ। এয়া সম্বৰ্ধনা অনুষ্ঠান সামৰিছোঁ। আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ'ল গুৰু বন্দনা ভাগি আগবঢ়া